গাইছ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি হৈছে দেওবাৰ আজি আমাৰ হোষ্টেলত আমি আমাৰ চাৰিওফালে চাফা কৰিম। এইফালে চাফা কৰি আছে আৰু আমি এইফালেও চাফা কৰিম এতিয়া। আৰু অলপমান পাছত চবফালে ৰুম চুম চাফা কৰিম, আজি চিকনা কৰিম। এয়া এটা আমাৰ হোষ্টেলৰ এটা দাদা এজনে কৰি আছে। আৰু আজি বোমা নাহিলে ভাত বনাবলৈ, তথাপি সেইকাৰণে আজি আমি নিজে ভাত বনাই খাবলগীয়া হৈছে। এফালে ভাত এইটো বনাই আছে চচাই, এফালে দাইল আছে, এইফালে আজি লাই শাক, আলু, পিঁয়াজ এইটো ভাজি বনাম। তাৰপৰা ইয়াৰ মছলা হালধিবোৰ আছে দিবলৈ, আৰু ইয়াত তেল আছে। এইটো বনাই খাই লওঁ। এইটো হেটাৰ দে, আমাৰ বহুত মৰমলগীয়া হেটাৰ আছে। আৰু আমাৰ কলেজৰ তৰফৰ পৰা এইটো এটা ডাষ্টবিন দিছে। চাওক ডাষ্টবিন গাইজ, কি ধুনীয়া ডাষ্টবিন আমাক ইয়াত জাবৰ পেলাবলৈ। সেয়া আমাৰ ইয়াত কাইলৈ উদ্ঘাটন হ'ব। এইটো এটা অতুল কি বুলি কৈছে, ডে কেয়াৰ চেণ্টাৰ। আপোনালোকক দেখাম অলপ পাছত। মই এতিয়া অতুল এইটো ডে কেয়াৰ চেণ্টাৰলৈ আহি আছোঁ। এইফালে আপোনাক আহি কিনে দেখিব আপুনি বৰ্ড লাগি থকা অতুল। কাৰণ মই এতিয়া এই অতুল মিনিংটো বুজি পোৱা নাই। আপোনালোকে কমেণ্ট কৰি জনাব মিনিংটো কি হয়। আৰু এইটো ৰুমত সোমালোঁ, কি ধুনীয়া ৰুম আছে চাওক। এইফালে পৰ্দা লগাই থৈছে, এডজাষ্ট লগাইছে। এইফালে ৰেক আছে, এই মিনি টেবুল চকী আছে ইয়াত। আৰু ইয়াত টয়লেট বাথৰুমবোৰ চাওক, কি ধুনীয়া। আমাৰ হোষ্টেলো এনেকুৱা কৰিলে কি ভাল লাগিলে আমাক। এইটো এটা চক, কি ধুনীয়া চকটো, এই মজা আছে বে। এইটো চাওক, এটা মানুহ আছে তাত। এইফালে গেছে ফিটিং কৰিব, গেছ লগাব ষ্টভ আছে। এইফালে বেচিনত পানী আহে না চাওঁ। বেচিনত পানী আহে আছে। ইয়াত হাত মচিবলৈ টাউল থৈছে। এইটো হৈছে যে এটা ইয়াত মানে সৰু পোৱালিবোৰ আহি কেনে মানে এনে বহিবলৈ আৰু কিবা কিবি কৰিব, খেলা ধূলা কৰিব, এনেকুৱা আমাৰ কলেজে বনাই থৈছে। আৰু এইটো বেলেগখন ৰুম। এইখন ৰুমতো এনেই একো নাই বাৰু, এইটো ৰুমটো খালী আছে বাৰু। ইয়াত আৰু এইফালে আছে, এইফালে বেচিন, ইয়াত গেছ ষ্টভ থ'বলৈ আছে জেগা। আৰু অহাকালিলৈ এই অতুল ডে কেয়াৰ চেণ্টাৰ আমাৰ কলেজৰ কাইলৈ কি বুলি কয় উদ্ঘাটনটো হ'ব। আৰু ইয়াত কাইলৈ চিলড্ৰেন ডে, সেইকাৰণে চিলড্ৰেনৰ ইয়াত কিবা কিবি সুবিধাৰ কাৰণে কাইলৈ এইটো খুলি দিয়া হৈছে। তো ইয়াত সৰু ল'ৰা ছোৱালী আহি কিনে এনেই খেলিব ঢেলিব, বহিব পাৰে। আৰু ইয়াত দেখিছে না, ডাষ্টবিনটো এনেকুৱা ধৰণৰ দিছে। কালি আমাৰ হোষ্টেলত দিয়ে ডাঙৰ এই ড্ৰামবোৰ দিয়ে, ইয়াত এনেকুৱা দিব লাগে আকৌ। আৰু আপোনালোকে দেখাইছোঁ ইয়াৰ ভিউটো চাব। ভিউটো কি ধুনীয়া ভিউ আছে ইয়াৰ বাহিৰত। ভিউ হ'ব, মই খুলি আছোঁ, ভিউটো দেখাই দিম আপোনাক। চাওক কি ধুনীয়া ভিউ। এইফালে গছ গছনি, চাৰিওফালে গছ গছনি। তো গাইছ, এতিয়া গধূলি চাৰে 4:30মান হ'ল। আৰু এতিয়া এটা চাহকাপ বনালে, আমাৰ বিতুপন দাই চাহকাপ বনালে। তাৰপৰা এতিয়া চাহ খাই কিনে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভালে পালে, আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।